আৰু জয় বিশ্বকৰ্মাক চিন্তিয়ে এতিয়া অলপমান তো পুৰা মোৰ ৰদগিখান ইফালে ওলাই আনিলো ইফালে আছে পুৰা মোৰ গাড়ী ধুবাক লৈ পুৰা বাচ্চা বাৰ্তি আহি গৈছে এইফালে এইটো কি ইনচানো এইটো দিন হয় এতিয়া এইটো দি ধুবা লাগিব তো বাচ্চা বাৰ্তি আহি গৈছে পুৰা গাড়ী ধুবাক লাগি তো কি পুৰা গাইছ ৰেডি নেকি ভাই ভাই মানুহ পানী মাৰিবা দে নাই তই চাইকেল ধু গাড়ী ধু দে লাগি যা আৰু ইফালে আছে আমাৰ হিৰক ভাই ক'ত পানী মাৰিছা অৱস্থা গাত পানী মাৰি আছে গাড়ীত পানী মাৰিব লাগে আৰু জীৱনৰ মোৰ প্ৰথম ৰথখান হৈছে এইখন তো এইখন মোৰ চাইকেল নহয় হিৰকৰ চাইকেল তো আৰু মোৰ চাইকেলখন লৈ কিনে আহি আছো ৰথ তো এইখনো ধুব লাগিব এইখনক মানে বাদ দিবা নৰে তো ইফালে আছে মই দেখাই দি আছো আৰু এইফালে আছে মোৰ RS আৰু এইফালে যে TVS তো মামাৰ স্কুটি আজি মোৰ লগত নাই তো মামাৰ স্কুটিখন অলপ দেৰিকে ধুব লাগিব আৰু বাচ্চা বাৰ্তি গিছিল বাচ্চা বাৰ্তি সব চাইকেল তো বাচ্চা বাৰ্তি কেনে তো ৰেডি তে পুৰা লাগি যা ভাই পুৰা আৰু এইফালে ইহঁতে পুৰা কামত লাগি গৈছে তো ধুনু কি দে আৰু ইহঁতকো মাতিব পাৰে গাড়ী ধোৱাৰ কাৰণে মানে ইহঁতে ফ্ৰী কাম কৰি আছে মোৰ কাৰণে তো ফ্ৰী না চবৰে কাৰণে কৰি দিবি না তো নেক্সট বিশ্বকৰ্মাত ইহঁতক মানে গাড়ী ধোৱাৰ কাৰণে মাতিব পাৰে আৰু ইফালে ই পুৰা বহি গাড়ী ধুইছে তই কি পালা মাৰি আছা ভাই নাম কি তাৰমানে আৰু ই মানে পুৰা আৰামছে মানে গাড়ী বহি ধুই আছে তাক ক'লো অলপ ভালকে ধুই দি নাই চলি কি হ'ব দে মই অলপ ধুই দিওঁ হেপী বিশ্বকৰ্মা পূজা আৰু এতিয়া আমাৰ পুৰা গাড়ী চাড়ী চব ধোৱা হৈ গ'ল চাইকেল গাড়ী যিখিনি আছিল গোটেইখিনি ধোৱা হৈ গ'ল তো ইহঁতক বহুত বেছি ধন্যবাদ সিহঁতে বহুত বেছি হেল্প কৰিলে তো ভাই ধন্যবাদ গাড়ী চাড়ী চব ধোৱা হৈ গ'ল আমাৰ গোটেইকেইটাৰ গাড়ী চাইকেল যিখিনি আছিল গোটেই ধোৱা হৈ গ'ল কমপ্লিট নাই হিৰক কমপ্লিট তো হিৰকে পুৰা কমপ্লিট কৰি দিলাক আৰু আছিল আৰু কেইজনমান তো সিহঁত গ'ল তো এতিয়া মানে মোৰ গাড়ীখন কমপ্লিট ধোৱা হোৱা নাই তো ভালকৈ মানে যাম আৰু গেৰেজত ধুম আৰু এতিয়া অলপ আমি বাহিৰত ওলাই যাওঁ মানে বিভাস ভাই ৰখি আছে তো তাকো ফোন কৰিলোঁ বোলো বিশ্বকৰ্মা পূজা বুলি কি কৰোঁ এনেই অলপ ওলাই যাওঁ তো গাড়ীখন মানে ষ্টাৰ্টে নোহোৱা গৈছিল পানী মানে সোমাই কিনে ভিতৰত তো বিভাস ভাই ৰখি আছে ভাই অকণমান আগতে আছে তো তাকো লৈ লওঁ সি আগৰ এইখিনি মানত আছে ক'ৰবাত ৰখি আছে বহুত টাইমে হৈ গ'ল বাপৰে ক'তবা আছে চাই লওঁ বাপৰে বাপ মস্ত ভিৰ দি আছে ইফালে ভাই ভাই কেনে ভাল না হেপী বিশ্বকৰ্মা পূজা নতুন বাইক ললা ভাই নতুন বাইক ললা কয়ে নাই বলা অলপ আগৰ পৰা অলপ ফুৰি আহোঁ নে কি বলা মজা পূজা বুলি অলপমান গাড়ীখনকো কিবা অলপ খুৱাই লওঁ ইয়াতে বা কিবা দি আছে কিবাকে প্ৰসাদ দি আছে ভাই কি বাতৰি কাকত গিলা কৰিলা নেকি কিবা এই ডিউটি এৰি কিনে তো ইয়াতে বোলে প্ৰসাদ দি আছে তো প্ৰসাদটো খাই যাওঁ আৰু খাই কিনে আমি গৈ থাকোঁ বাকীকেইটা ইয়াতে আছে ৰখি আছে আজি বিশ্বকৰ্মা পূজা বুলি তো গল্লা দিলে খাবা আৰু ইফালে আছে বুট তো খাই কিনে আৰু তেলটো ভৰাই লওঁ তেলটো ভৰাই কিনে আমি আগলৈকে গৈ থাকোঁ তো আগত গ'লে তাহাঁতে মানে মোক এৰি থৈ গ'ল মানে আৰু কি হ'ব কৈছে সৰ্থেবাৰী ৰোড মানে এইটোৰে আপোনালোকে বৰপেটাও ডাইৰেক্ট যাব পাৰে সৰ্থেবাৰী হৈ বৰপেটা ডাইৰেক্ট যাব পাৰে আমাৰ পৰা নলবাৰীৰ পৰা মানে বহুত শ্বৰ্ট হৈ যায় নলবাৰীৰ পৰা 30 কিলোমিটাৰ 35 কিলোমিটাৰমান হৈ যায় মাত্ৰ তো আগলৈকে গৈ থাকোঁ আপোনালোকক দেখাই আছোঁ আগৰ পৰা আৰু আমি পূজা বুলি অলপ ওলাই আহিলোঁ মানে সেনেকুৱা একো প্লেন নাই এনেই মানে গোটেইকেইটা ফ্ৰেণ্ডছৰ লগত গোটেইকেইটা ওলাই আহিলোঁ আৰু বিভাস ভাই এনে কিবা প্লেন আছে না ক'ত যাম কোনো ধৰণৰ প্লেন নাই মনে জোক লৈ যায় তাকে যাম বিভাসে ঠিক কথা কৈছে মানে বিশ্বকৰ্মা পূজা বুলি মানে একো প্লেন ৰখা নাই মানে আৰু মানে এনে অলপ আগলৈকে ওলাই যাওঁ আৰু ইফালে আছে আমাৰ ভিলেজ ৰাইডাৰ তো ভিলেজ ৰাইডাৰ কেনা ভাই খবৰ আৰু ভাই তোমাক বুট ক'ত মোৰ এইটো ক'ত বুট ক'ত কোনি খালা কোনি কি মানুহে আৰু ভিলেজ ৰাইডাৰে গোটাই বুট খাই গল্লা খাই চেছ কৰি দিলে ভাই কেনা আৰু কেনা চেনেল চলি আছে নে নাই আৰু ভিলেজ ৰাইডাৰৰ এটা চেনেল আছে ভিলেজ ৰাইডাৰ এৰ নাম তো এইখন বাইকেৰে আপোনালোকক ৰাইড দেখাই আছে নতুন বাইক কমলা কি নাম বাইকখনৰ কমলা আৰু ভিলেজ ৰাইডাৰ বাইকৰ চাইবাত ক'ত বঢ়িয়া এইবাৰ চলাম মই KTM
তো ইফালে আছে KTM তো মোৰ লগত কোন উঠব অ'কে এইবাৰ তাৰমানে ভিলেজ ৰাইডাৰৰ KTM চলাম তো নতুন বাইক এনে এবাৰ টিউজ ড্ৰাইভ দি চাওঁ আগলৈকে গৈ থাকোঁ তো বিকাশ ভাই চলো তো ভাই বলক বলক ভাই ভাই এক মিনিট অ' ভাই এই জলপৰী ধাবাত বোলে কিবা মানে পানীৰ তলত আণ্ডাৰগ্ৰাউণ্ড কিবা এখন মানে ৰেষ্টুৰেণ্ট এখন দিছে খাই যাওঁ নেকি একেলগে খাই যোৱা ভাল হ'ব নেকি তাতে বলক ভিতৰত কি মানে আণ্ডাৰগ্ৰাউণ্ড ৰেষ্টুৰেণ্ট বনাইছে এবাৰ আমিও চাই আহোঁ তো এইখন হৈছে জলপৰী ধাবা তো পালোৱে আমি তো ভিতৰলৈকে সোমাই গৈ চাই আহোঁ মানে কেনেকুৱা কি আণ্ডাৰগ্ৰাউণ্ড বনাইছে তো এই পালোৱে এইফালে জলপৰী ধাবা এইফালে কিবা আণ্ডাৰগ্ৰাউণ্ড মানে আৰু এইফালে আহি পালোঁ আমি জলপৰী ধাবা তো জলপৰী ধাবাত মানে নতুনকৈ মানে এই পানীৰ তলতে মানে কিবা বোলে এখন ৰেষ্টুৰেণ্ট খুলিছে আণ্ডাৰগ্ৰাউণ্ড ৰেষ্টুৰেণ্ট তো ভিতৰলৈকে যাওঁ আৰু আপোনালোকক দেখাই আছোঁ কি আণ্ডাৰগ্ৰাউণ্ড ৰেষ্টুৰেণ্ট আৰু ভিতৰলৈ যাবলৈ মানে পাৰ্মিশ্যন দি দিলে তো এতিয়া ভিতৰত যাম আৰু এইফালে আহিছে এইটো ৰুম মানে মেইন গেট এইখন তো ইয়াতে লেখা আছে ন' এণ্ট্ৰি কিন্তু মই পাৰ্মিশ্যন লৈ আহিছোঁ আৰু এইফালে যাওঁ এতিয়া ভিতৰলৈকে সোমাই বাকী কেতিয়াবা ক'ত গ'ল তো এয়া ভিতৰত সোমাই গ'লোঁ অ' এইফালে আণ্ডাৰগ্ৰাউণ্ড ৰেষ্টুৰেণ্ট বাপৰে বাপ আৰু ৰেষ্টুৰেণ্টখনত আমি ভিতৰত সোমাই আহিলোঁ এইফালেদি মানে আহি কিনে মানে মজা লাগিল ৰেষ্টুৰেণ্টখন আৰু মানে দাদাই মানে ৰেষ্টুৰেণ্টখন দিছে বহুত ধুনীয়া ৰেষ্টুৰেণ্ট হয় পানীৰ তলত আণ্ডাৰগ্ৰাউণ্ড মানে ৰেষ্টুৰেণ্ট আপোনালোকে আহিব পাৰে দাদা আহিব আপোনালোকে ইয়াতে সুন্দৰ পৰিৱেশ পাব AC ৰুম আৰু বাকী আপোনালোকে বাৰ্থডে পাৰ্টি কৰে কিবা কৰে এইখিনি গোটেই ফেচিলিটি আমি ইয়াতে ৰাখিছোঁ আহক আপোনালোকে আজি অপেনিং কৰিলোঁ মানে দাদা আজিৰ পৰা অপেনিং হ'ল আজি অপেনিং হ'ল অঁ আপোনালোকে আহিব পাৰে বাৰ্থডে বিয়া আজি বিয়া নৰে দাদা বাৰ্থডে কোনোবাই যদি এনেকৈ আহে মানে ভাল ফেমিলি ৰেষ্টুৰেণ্ট হয় মানে পানীৰ তলত আছে মানে এই মানে ৰেষ্টুৰেণ্ট অসমত মানে প্ৰথমবাৰৰ কাৰণে মানে এইখন ৰেষ্টুৰেণ্ট মানে এনেকৈ বনাইলে দাদাই মানে কনচেপ্টটো এটা বনাই নাই মই নিজে ভাবি বনাইছোঁ দাদাই মানে কনচেপ্টটো নিজে ভাবি বনাইছে তো আপোনালোকে আহিব পাৰে দাদা মানে ডেছক্ৰিপশ্যনত ফোন নম্বৰ থাকিব কোনোবাই যে আহিব খোজে তো আপোনালোকে যোগাযোগ কৰিব পাৰে তো এতিয়া আমি অলপ চাই লওঁ ৰেষ্টুৰেণ্টখন কম আছে অকণমান ভৰাই আছোঁ মানে মটৰ বেয়া হৈছে কাৰণে পানীটো কম আছে এতিয়াও মাছ চাছ দেখা পায় ফুল পানী হ'লে মাছবিলাক একদম মানে একুৰিয়ামৰ নিচিনা দেখা পোৱা যায় আচ্ছা মানে এতিয়া মানে পানী ফুল হোৱা নাই বৰ্তমান বাকী এইফালে চব পানী এইখিনি মানুহলৈকে আছে বাকী এইখিনি মানে আহি যাব পানী পূৰা মাছ চাছ দেখা পাই দেখিব মজা লাগিব আহি যাওক আপোনালোকে আৰু দাদাই ক'লে মানে ইয়াতে মানে সকলোৱে আহিব পাৰে ফেমিলি ৰেষ্টুৰেণ্ট ধুনীয়া ৰেষ্টুৰেণ্ট হয় পানীৰ তলত মানে আছোঁ এতিয়া বৰ্তমান আৰু এইফালে চাওক ওপৰত মানে পানী আছে এইফালে পানী কম আছে কিন্তু ফুল হৈ গ'লে ওপৰলৈকে যাব মানে আৰু দাদা মানে এইখিনি ক'ত আছে এইখন আমাৰ বৰপেটা ডিষ্ট্ৰিক্ট আৰম্ভণি হয় নলবাৰীৰ লাষ্ট হাৰিকেটা বুলি কয় মানে বৰ্ডাৰ ইয়াতে আমি ডিষ্ট্ৰিক্ট বৰপেটাই কৰোঁ আৰু এইখিনি হাৰিকেটা হয় তো এতিয়া আমি আছোঁ পানীৰ তলত ভাই কেনে লাগিছে পানীৰ তলত থাকি কেনে লাগিছে ভাই ঠাণ্ডা লাগি আছে না আচলতে ঠাণ্ডাটো পানীৰ কাৰণে নহয় এইটো এচিতে আছে সেইকাৰণে আৰু ইফালে চাহ মিঠাই দি দিলে তো ভাই লক মানে তো দাদা আহি কিনে ভাল লাগিল তো আৰু কেতিয়াবা আহিম তো এতিয়া যাওঁ দিয়ক দাদা ধন্যবাদ দাদা মানে ঘৰৰ পৰিয়াল লৈ আহিবা ইয়াতে ধুনীয়াকৈ এসাঁজ খাই যাবা নিশ্চয় আৰু দাদাই মানে এইটো ডুবাইতো মানে এনেকুৱা আছে তো ডিম্পু ভাই মানে ভিডিঅ'ত দেখাই পাইছিল মানে ডুবাইতো এনেকুৱা আণ্ডাৰগ্ৰাউণ্ড আছে সেনেকুৱা কনচেপ্ট লৈ পিনে দাদাই বনাইছে তো আগলৈকে গৈ থাকোঁ আৰু এতিয়া মোৰ গাড়ীখন অলপ পূজা কৰাই লওঁ এইফালে দেও ভালকৈ পূজা কৰিব তো মোৰ গাড়ীখন পূজা কৰা হৈ গ'ল ইফালে পূজা কৰি আছে তো ধন্যবাদ বাই তো দাদাই মোক ধুনীয়াকৈ পূজা কৰাই দিলে এনেই আৰু ধেমালি কৰি গ'ল অলপ তো আমি জলপৰী ধাবাৰ পৰা ওলাই আহিলোঁ গোটেইকেইটা মানে বহুত বেছিয়ে ভাল লাগিল জলপৰী ধাবাত গৈ কিনে এতিয়া আমি আছোঁ বেলচৰ মন্দিৰত তো বেলচৰ মন্দিৰত আমাৰ ফ্ৰেণ্ডছৰ লগত গোটেইকেইটা অলপমান টাইম স্পেণ্ড কৰিলোঁ বহুত বেছিয়ে ভাল লাগিল আৰু বিশ্বকৰ্মা তো এইটো এটা সৰু ভিডিঅ' আছিল বিশ্বকৰ্মা পূজাত তো আপোনালোকে কেনেকুৱা পালে চাই কিনে আপোনালোকে যদি ভাল পালে চেনেলটো লাইক কৰি দিব ছাবস্ক্ৰাইব কৰি দিব তো আজিলৈ বাই